Oh my god. Accident. পুরা জ্বলি গৈছে বে। বাইকত মানুহ নাছিলে নেকি? বাইকৰ মানুহ এই আগত মুছি আগত চকত। আগত চকতে মাৰিছে। গুড মৰ্নিং বন্ধুসকল। সুপ্ৰভাত সকলোকে মৰম যাচিলোঁ মোৰ অন্তৰৰ পৰা। আজি এটা নতুন ৰাইডলৈ ওলালোঁ। এতিয়া টাইম হৈছে মোৰ বাইকত দেখাই দিছোঁ, ৱাটছ পিন্ধা নাই যিহেতু। আপোনালোকে দেখিব পাইছে নিশ্চয়। এইটো 4টা বাজিছে আৰু মোৰ বাইক এনেকৈ ৰেডি হ'ল। বেগ চেক লগাই দিলোঁ। চ' এতিয়া মই অকলে নাযাওঁ, মোৰ লগত সুবল কৰিলোঁ। ডাঙৰ সন্মানজনে সৰু সৰু খেলকৈ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। হৰ হৰ মহাদেৱ। মহাদেৱৰ নাম লৈ আজিৰ যাত্ৰাটো মই আৰম্ভ কৰিলোঁ। ৰাতি বহুত হৈ আছে, চ' ভিডিঅ'টোত একো দেখা নাপাব। চ' পোহৰ হ'লে আপোনালোকক দেখাই আছোঁ। আমি এতিয়া পালোঁ অভয়পুৰী। আমি বৰপেটা হৈ গৈ আছোঁ। চ' মোৰ লগত আছে মোৰ সুবল, এয়া ফ্ৰেণ্ড। সকলোৱে জানে। হেলমেটটো খুলি দিয়া। এয়া সুবল। চ' আমি বৰপেটা হৈ গৈ আছোঁ। ৰাতিৰ ভিউটো চাওক, চিলাৰাই কি ধুনীয়া লাগিছে। অভয়পুৰী হয় এইটো। আমি অভয়পুৰী হৈ কেনে সোমাইছোঁ, বৰপেটা হৈ ওলাই যাম। চ' এইপিনে ৰাস্তাটো বহুত শ্বৰ্টকাট হয়, যাৰ বাবে আমি এইটো ৰাস্তা চইচ কৰিলোঁ। ৰাতিৰ পৰিৱেশটো দেখিছে, ইমান অন্ধকাৰ। ৰাস্তাত টাৰ্ণিং বহুত আছে। বৰপেটা টাউন 16 কিলোমিটাৰ ইয়াৰ পৰা। বৰপেটা মেডিকেল কলেজ আমি পালোঁ। আজি মোৰ প্ৰথম হয় এইটো ৰাস্তাতে, মই আগতে অহা নাই এইটো ৰাস্তাত। আমি এতিয়া পালোঁ বৰপেটা মেডিকেল কলেজ। আমি এতিয়া মেডিকেল কলেজ পালোঁ। এইখন মেডিকেল কলেজ দেখিব পাইছে আপোনালোকে। আমি এইটো ৰাস্তাৰে যাম এতিয়া। গুড মৰ্ণিং জনালোঁ আপোনালোকক বৰপেটাৰ পৰা। আমি বৰপেটাত অলপমান ৰখিলোঁ। ইয়াতে অলপ ৰখাৰ পিছত পোহৰ হৈ গ'ল। এতিয়া আমি লাহে লাহে ওলাই আছোঁ যাবলৈ। বৰপেটাত অলপ ঠাণ্ডাটো বেছি, ইয়াত অলপ ঠাণ্ডাটো অনুভৱ হৈ আছে। ইয়াৰ পৰা জালুকবাৰী 81 কিলোমিটাৰ। কুঁৱলী পৰি আছে আৰু নতুন ৰাস্তা, চ' সেইকাৰণে লাহে লাহে যাই আছোঁ। ত' সেইবাবে অলপ লেট হৈ আছে। লাহে লাহে যোৱাটো আমাৰ দায়িত্ব, যিহেতু এটা ৰাইডত ওলাইছোঁ। ভালে ভালে গৈ ভালে ভালে আহিব লাগিব। কুঁৱলী চাওক, কিমান কুঁৱলী পৰি আছে ইয়াতে। ঠাণ্ডাটো কিমান হ'ব পাৰে। ঘৰৰ পৰা আহাতে ইমান ঠাণ্ডা লগা নাছিলে, এতিয়া বৰপেটাত ইমান ঠাণ্ডা। মোটা জেকেট তেনেকুৱা এটাই আনিছোঁ আৰু অনা নাই, আৰু ইনাৰো পিন্ধি অহা নাই। তলত আছে মোৰ জাষ্ট স্পৰ্টিং এটা, তাৰ ওপৰত জেকেটটো। বাছ গুৱাহাটী যায়েই যে গৰম লাগিব চাগে, যাবই লাগিব আৰু উপায় নাই। য'তো উঠি গ'ল, ইমান ধুনীয়া লগা হৈছে। ইয়াত ইমান ভিৰ কিয়? কি হৈ গ'ল ইয়াতে? অ' মাই গড। এক্সিডেণ্ট। পুৰা জ্বলি গৈছে বে। মানুহজন বা বাচিছেনে নাই? অ' মাই গড। মানুহজন কি মৰিছে নেকি দাদা? আচ্ছা আচ্ছা। মানুহজন কি হ'ল? বাইকত যে তাতে আছিলে, বাইকত মানুহ নাছিলে নেকি? বাইকৰ মানুহ এই আগত মুছি আগত চকত। আগত চকতে মাৰিছে? আচ্ছা, এখেতে গ'ল আছে। আচ্ছা আচ্ছা আচ্ছা। এক্সিডেণ্ট কৰিছে আগতে। ইয়াত বাইকখন চুচুৰাই লৈ কেনে আহিছে। মাইকীজন বাছৰ পৰা নামিছে। এইজন এতিয়া ৰাইজে গৈ আছে গাড়ীখনক তাক ধৰিবলৈ। সেইখন বাছৰে চুচুৰাই লৈ আহিছে বাইকখন। এইখন বাছখন চাগে, হয় হয় এইখনে বাছখন। ফ্ৰণ্ট চাইডটো অকণমান চাই লওঁ। এইখনে বাছখন খানাপাৰা গুৱাহাটীলৈকে গৈ আছিলে। একদম কেনেকুৱা ভাঙিছে চাওক বাইকখন। একদম পুৰা ভাঙি গৈছে আগৰ চাইডটো। বাপৰে বাপ।
বহুত ডেঞ্জাৰাছ এক্সিডেণ্টটো দেখিলোঁ, বাপৰে বাপ, একদম ভয় লাগি গৈছে। আমিনগাঁও পালোঁ। ইয়াতে মই MSME ট্ৰেইনিং কৰি গৈছিলোঁ, জেগাখিনি মনত আছে এতিয়া। বহুত কষ্ট আছিলে, হোষ্টেল আছিলে ইয়াতে। এইবিলাক যোন মোৰ লগৰ আছে তেখেতলোকেহে গম পাব। হোষ্টেলৰ খানা খাই কিনে বেমাৰত পৰি গৈছিলোঁ। মোৰ লগৰখিনিয়ে ভালকৈ জানে কথাটো, নিশ্চয় মোৰ ভিডিঅ'টো দেখিলে গম পাব মোৰ লগৰখিনিয়ে। এতিয়া জালুকবাৰী পামেই আৰু এতিয়া আৰু ফাই ৰাস্তা, একো প্ৰব্লেম নাই। এইখন আমি শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। কেইদিনমান আগতে আপোনালোকে নিউজত ভালকৈ দেখিছে, এজন ল'ৰা ছুইচাইড কৰিব আহিছিলে। চ' এইখনে ব্ৰিজ, এইবিলাক কৰিব নালাগে, প্ৰব্লেম থাকিলে ছল্ভ কৰিব লাগে। মানৱ জীৱনটো লৈছোঁ যেতিয়াতো দুখ কষ্টৰ মাজেৰে চাব লাগিব। মোৰ খাব মন যায় আছে পিঠা আৰু চাহ, কাৰণ ঠাণ্ডা লাগিছে বহুত। ইপিনে ইমান ঠাণ্ডা, আজি সূৰ্য দেৱতাও উঠা নাই, টাইমো বেছি হোৱা নাই, 7:20 হৈছে এতিয়া। জালুকবাৰী পাই গ'লোঁ। ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा। যোৰাবাট আমি পাই গ'লোঁ। ইয়াতে অলপ ৰখিম, কিবা অলপ খাম। মই আগতে আহোঁতে এইখনত খাইছিলোঁ। ইয়াতে অকণমান ৰখি কিনে এতিয়া আমি খাব লৈছোঁ। এই তৰকা ৰুটি চুবল খাই আছে ইয়াতে। এটা কথা জনাব বিচাৰিছোঁ আপোনালোকক, যোৱাকালি মই লগ পালোঁ গুৰুংদা আৰু ভূষণ পাঠকক। ইমানেই বেছি এক্সাইটেড হৈ গ'লোঁ, বেছি কথা পাতিব নোৱাৰিলোঁ। মানে কি ক'ম কি নক'ম, মানে একো ৱাৰ্ডছে অহা নাছিলে মোৰ মুখত। কি আকৌ লগ পাম আপোনালোকক। মই ছাৰপ্ৰাইজ দিব গৈছিলোঁ জান ভাস্কৰক, কিন্তু উল্টা ছাৰপ্ৰাইজ হ'লোঁ মই। জান ভাস্কৰে মোক উল্টা ছাৰপ্ৰাইজ দিলে, কাৰণ মোৰ লগত একো নিউজ নাছিলে গুৰুংদা ভূষণ পাঠক দাদা আহিব বুলি বঙাইগাঁৱত। চ' ছাডেনলি গম পালোঁ, আৰু তেনেকৈ বিশেষকৈ মোৰ জান ভাস্কৰ ভাই, আপোনাক ধন্যবাদ ইমান ডাঙৰ ক্ৰিয়েটৰ এজনক লগ কৰাই দিয়াৰ বাবে। বাকী মোৰ ভিডিঅ'বিলাক যদি কোনোবাই নতুন চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ঠাণ্ডাও নাই, ঠাণ্ডা কমিছে, বৰপেটাত বহুত ঠাণ্ডা পাইছোঁ। এতিয়া বতৰটো ধুনীয়া, গৈ কেনে ভাল লাগি আছে। এখন তেনেকুৱা বাইক কিনিব মোৰো ইচ্ছা আছে, বাট চাওঁ কেতিয়ালৈ ল'ব পাৰোঁ। কিন্তু মোৰ হিমালয়া ল'বলৈ বহুত ইচ্ছা আছে। এইখনতো মিটিঅৰ্ড হয়, মৰম কৰিব আপোনালোকে, আপোনালোকৰ মৰম থাকিলে নিশ্চয় ল'ব পাৰিম। গাড়ীখন যে কি হ'ল, ইমান ৰেষ্ট দি আছোঁ, আগলৈ আগবাঢ়িয়ে নাযায়, 60ৰ ওপৰত উঠিবই নালাগিছে। फुल कर दियो। पेट्रोल पंप में रुका हूँ, मैंने फ्यूल भी कर लिया। सुबह को लग गया है टॉयलेट, जिसकी वजह से रुकना पड़ा। बाइक का भी थोड़ा प्रॉब्लम आ रहा है, स्पीड नहीं ले रहा है मेरा बाइक, क्या होगा है पता नहीं, लेकिन 60 से ज़्यादा उठ नहीं रहा है। शोरूम अगर दिखाई देगा तो वहाँ पे दिखाना पड़ेगा मेरा बाइक को। ये रहा सुबह आ रहा है, खाली हागाई लगे नहीं অটোৰ কিমান বাৰ হাগলি। চাওক, মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখেদিয়ে যাব লাগে শিৱসাগৰত। তো মই ভাবিলোঁ একবাৰ শিৱসাগৰত যোৱাৰ আগতে, টাইম যিহেতু আছে মোৰ হাতত, অকণমান মহামৃত্যুঞ্জয় মন্দিৰৰ দৰ্শন কৰাই লওঁ। আৰু মোৰ ইউটিউবত যোন নতুন আহিছে, তো তেখেতলোককো এবাৰ দৰ্শন কৰাই দিওঁ, কাৰণ মই আগৰ ভিডিঅ'টো মই আগৰ চেনেলত দিছিলোঁ। তো এতিয়া নতুন চেনেলত আকৌ দিছোঁ, তথাপিও এগেইন আপোনালোকক এবাৰ দৰ্শন কৰাওঁ, মই নিজেও দৰ্শন কৰি লওঁ। কালি আছে শিৱ পূজা, চ' আজি বহুত মানুহ দেখিব পোৱা গৈছে ইয়াতে, ভক্তবৃন্দ বহুত আছে ইয়াতে। চ' আজি ভিৰ হোৱাটো ডাঙৰ কথা নহয়, মানুহ পূজা কৰিবলৈ আহিছে। বেছি দেৰি নকৰোঁ ইয়াতে, বাইকখনৰ প্ৰব্লেম দি আছে, বাইকখনো দেখাব লাগিব গেৰেজত। প্ৰণামটো কৰি ল'লোঁ ইয়াৰ পৰা। ফুলবিলাক চাওক, গোটেই শিৱলিংগটো সজাব এই ফুলেৰে তেখেতলোকে। এইবিলাক এনেকৈ সাজাই আছে। দাদা, এইবিলাক কি গোটেই মন্দিৰটোতে লগাব নেকি? আপোনালোকে ক'ৰ পৰা আহিছে? নাই ইয়াৰে গুৱাহাটীৰে?
দাদা 50-60ৰ ওপৰত নুঠোৱা হৈছে কিয় বা স্পীড খপকৈ ৰাস্তাতে হৈ গ'ল এইটো হে চাওকচোন আপুনি ইয়াত ঠিক কৰিব নোৱাৰে বুলি কৈ আছে শ্ব'ৰুমত যাব কাৰণ BS6 গাড়ী লাৰিব অলপমান ভয় খায় ছেটিংবিলাক বেলেগতো কৈ আছে শ্ব'ৰুমত কিবা ছফ্টৱেৰত দেখিব যে তাৰপিছতহে এইটো ঠিক কৰিব পাৰিব এখেতলোকে নোৱাৰে মনটো শান্তি ৰাখি কিনে গাড়ীখন চলাই আছোঁ বহুত প্ৰব্লেম পাই আছোঁ গাড়ীখন চলাব আপোনালোকে দেখিব মই এক্সেলেটাৰ কিমান পেকাই দিম দেখিছে স্পীড কমি গ'ল দেখিছে বহুত প্ৰব্লেম পাই আছোঁ আৰু ইপিনে ছাৰ্ভিচিং চেণ্টাৰো পোৱা নাই ভগৱান শ্ব'ৰুম পাই গ'লোঁ এটা এতিয়া যা ছাৰ্ভিচিং চেণ্টাৰ আছেনে নাই দেখাই লওঁ কি হয় এইটোতো শ্ব'ৰুমহে দেখা পাই আছোঁ ছাৰ্ভিচ অলপ গাড়ীখন চাই দিব পাৰিব নেকি গাড়ীখন অলপ চাই দিব পাৰিব ওপৰত নোপোৱা হৈছে আধা ৰাস্তাৰ পৰা এনেকুৱা প্ৰব্লেম পাইছে গাড়ীজন ক্লাছ দি জ্বলি গৈছে গোন্ধ ওলাই গৈছে হয় নেকি বন্ধটো মই পাইছোঁ কিন্তু কি হৈছে গম পোৱা নাই ক্লাছ দি জ্বলি গৈছে এতিয়া এইটো কি কৰিব পাৰি দাদা কি হ'ল এইটো প্ৰব্লেমটো ঘূৰি কিনে হোণ্ডা শ্ব'ৰুম পালোঁ পিকিউছ অট'মোবাইল এইখন দেখিছে তো ইয়াতে মই গাড়ীখন সোমোৱাই দিলোঁ কৈ আছে যে ক্লাছ ডিছটো জ্বলি গৈছে বুলি হিট বেছিকৈ হোৱাৰ পিছত গাড়ীখনৰ মবিল ডাউন দিয়া হৈছে এতিয়া ঠাণ্ডা হ'বলৈ দিছে ইঞ্জিনটো ঠাণ্ডা হোৱাৰ পিছত চাব যদি ক্লাছ ডিছটো কাম কৰোঁতে ঠিকে আছে নহ'লে কিবা বেলেগ ৰাস্তা ওলাব লাগিব কাৰণ ইয়াত BS6ৰ ক্লাছ ডিছ নাই BS4ৰে ক্লাছ ডিছ আছে চ' অকণমান মূৰৰ ৰেষ্ট লৈছোঁ কঁকালখন অলপ বিষাইছে আৰু চুবলৈ পিনে শুই আছে চ' এতিয়া ৱেইট কৰাৰ বাহিৰে আৰু আমাৰ একো ৰাস্তা নাই এতিয়া কি হ'লেতো ভালেই নহ'লে কি কৰোঁ তাকে ভাবি আছোঁ টেষ্টিং কৰি আছে মোৰ গাড়ীখন এখেতলোকে চাই আছে যে কি হ'ল ঠিক হ'ল নে নাই এখেতলোকে ঠিক কৰি আছে মোৰ গাড়ীখন হৈছে না ইয়াতকৈ বেছি নহ'ব দাদা ধন্যবাদ ভাল লাগিল চেনেলত গোটেইখিনি আহিব ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব দাদা ভাল লাগে ভাল লাগিল হা ঠিক আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয় এই দাদাক দিছোঁ ছাবস্ক্ৰাইব কৰি দিব আহিব আপোনালোকে গোটেই ভিডিঅ' ঠিক আছে ভাল লাগিল বহুত হেল্প কৰিলে এখেতলোকে বাট গাড়ীখন ঠিক কৰিব নোৱাৰিলে কাৰণ ইয়াৰ যোনটো ক্লাছ কেবুলটো থাকে এইটো জ্বলি গৈছে চ' এতিয়া বেলেগ শ্ব'ৰুমত যাব লাগিব তাৰপিছত দেখোঁ কি হয় কিন্তু বহুতখিনি হেল্প কৰিছে এখেতলোকে বহুত ভাল লাগিলে ক'লোঁ নহয় এখেতলোকক বহুত ভাল লাগিল বিহেভিয়াৰখিনিক ইমান হেল্প কৰিছে বহুত খুলি খালি চালে কিন্তু একো এটা মোৰ পৰা পইচা নল'লে সঁচাকৈ বহুত ভাল এখেতলোক ভোক লাগছে না ভাত খাব বহিলোঁ এইবিলাক ভাত দি চাইছে নিৰামিষ একো নাখাওঁ আমি এইখনৰ লুকটো কিবা ভাল লাগিছে কৰিডৰটো চাওক কি ধুনীয়া লাগিছে জখলাবন্ধাত ভাত খালোঁ খাই কেনে এতিয়া আৰু দেৰি নকৰিলোঁ ওলাই গ'লোঁ সিপিনে ৰাতি হৈ যাব বেছি লেট কৰিলে আগত অকণমান আৰু ৰ'ব লাগিব কাৰণ বাইকখন বেছি হেভি বাইক নহয় মোৰ 125cc জানেই আপোনালোকে গৰিলাই হেলিকপ্টাৰ ধৰিছে স্পীড 31-38 কাজিৰঙা নেশ্যনেল পাৰ্ক এনিমেল কৰিডৰ ড্ৰাইভ শ্ল' কাজিৰঙাৰ গেটখন পাই গ'লোঁ কি ডাঙৰ ডাঙৰ কেমেৰা আৰু চেঞ্চৰ লগাই থৈছে বাপৰে বাপ কাজিৰঙাত সোমাব পাৰিলে ভাল আছিলে কিন্তু টাইমটো নহ'ব চ' নেক্সট কেতিয়াবা আকৌ আহিম কাজিৰঙা ঘূৰিব গড় হয়তো গড় ষ্টেচু বনাই থৈ দিছে ইয়াতে এইটো এনেই ক'লোঁ এইটো গড় দেখিছেনে নাই আপোনালোকে বহুতকেইটা গড় আছে ইয়াতে মোৰ মোবাইলটো দি জুম নহয় সিমান চ' গোপ্ৰ দি দেখাইছোঁ আপোনালোকক
ইয়াত বেছি টাইম ৰখিব নোৱাৰিম, ধৰিব। চ' আমি ইয়াৰ পৰা যাওঁ। ইমান লাগ ভাল আছিলে, আমি মোটামুটি 3-4টামান গড় দেখিলোঁ। ফোনটো মোৰ ইয়াতে লগোৱা আছে, চ' খোলাতে মিলাতে বহুত টাইম লাগে। চ' GoPro দিয়ে যিমানখিনি হয় আপোনালোকক দেখাই দিছোঁ। আৰু কি দেখিছা সুবল? লাহে লাহে চাই থাক। এইখনে কাজিৰঙা। ওপৰৰ পৰা আমি দেখাই আছোঁ আপোনালোকক। সেইবিলাক হৰিণ তাত দেখিব পাইছে। মই ইমান ভালকৈ দেখা নাপাওঁ, আপোনালোকে কেনেকৈ দেখা পাব GoProৰে। চ' এইখনে কাজিৰঙা। এদিন আহিম, এক্সপ্ল'ৰ কৰিম ধুনীয়াকৈ। এই হাতীতে লৈ যাবি নেকি? ব'টখন যে দেখিছে আপোনালোকে, ইয়াত আছে চেঞ্চৰ। চ' আপোনালোকে যি গাড়ীয়ে লৈ নাযায় কিয়, আপোনালোকৰ স্পীডটো ইয়াত শ্ব' কৰি দিয়ে। ধুনীয়া লাগিছে ব'টখন। এই যে ব্লেক কালাৰৰ এইটো আছে, এইটোৱে চেঞ্চৰ হয় চাগে। সেইটো গড় দেখিছেনে? এতিয়া চাগে আপোনালোকে অকণমান হ'লেও দেখিব পাইছে। 2টা গড় আছে ইয়াতে ওচৰত, আৰু বাকী কেইটামান সিপিনে আছে। কিমান ধুনীয়া দেখিব। আৰু অকণমান ওচৰত যাব পাৰিলে ভাল আছিলে, কিন্তু বাট ফৰেষ্টাৰে মোক শ্বুট কৰি দিব তাত যাব লাগিলে। চ' নাযাওঁ। ধুনীয়া লাগিছে বাছ। দেখিছেনে এইবিলাক খাই আছে ধুনীয়াকৈ। সঁচাকৈ এদিন আহিব লাগিব আৰু ভিজিট কৰিব লাগিব। বিকজ মই এনেও কাজিৰঙাত পাৰ্কত অহা নাই, এইবাৰ প্ৰথম এইটো ট্ৰেকত। ওপৰ অসমতো মই যোৱা নাছিলোঁ, ভাল লাগিলে চাই কেনে। খুবেই ধুনীয়া হয়। বাইদেউবোৰ ডিউটি কৰি আছে। অকল গড়ে দেখিলোঁ, বাঘো দেখিব পালে ভাল আছিলে, কিন্তু নাই দেখা। তো বন্ধুসকল, এইখনেই কাজিৰঙা নেশ্যনেল পাৰ্কৰ মেইন গেট হয়। আপোনালোকে ভিতৰত যাব লাগিলে এইখন গেটৰ ভিতৰেদিয়ে যাব লাগে। চ' মই নাযাওঁ, এখন জাষ্ট ফটো উঠিম ইয়াতে। আপোনালোকক কৈছিলোঁ নহয়, এটা হাতী দেখিব পালে ভাল আছিলে। চ' মোৰ আজি লাগ খুবেই ভাল, সেইটো হাতীও দেখা পালোঁ আজি। একদম কাজিৰঙা নেশ্যনেল পাৰ্ক গেটৰ সন্মুখতে এইটো হাতীও আছে, ধুনীয়াকৈ ৰাখি থোৱা আছে। কিমান ধুনীয়া চাওক, দান্তাল হাতী দেখা পালোঁ। কি ধুনীয়া চাওক, উঠি আছে। অ' মাই গড, কি ধুনীয়া হাতী। মোতকৈ সুকীয়া মানুহ এজন লগ পালোঁ। মই এনেকুৱা মানুহক লগ পাই বহুত ভাল পাওঁ। চ' বলক কথা পাতোঁ অকণমান। মই মিছাৰ পৰা আহিছোঁ। ক'লৈকে যাব? মই যাম এতিয়া কহৰালৈকে। কহৰালৈকে। কাইলৈ বুঢ়া বাংলালৈকে যাম। মোৰ 4টা ৰূপ আছে। 4টা ৰূপ আছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, এইটো মোৰ ৰাৱণৰ ৰূপ। দাড়িখন যদি নমাই, যেনেকৈ দাড়িখন নমালে মই মুছলমান হৈছোঁ। কাপোৰ পিন্ধিম নে? কাপোৰ নালাগে, এনেই দেখাই দিয়ক। আছে মৌলবী টুপি হয় আছে। হয় হয়, নালাগে দিয়ক। এই দাড়িটো লমাই দিলোঁ, হয় হয় মুছলমান হৈ গ'লোঁ। হয়। এইটো ফুটটো আঁতৰ কৰি দিম, এইটো ওলাই দিম। হয় তাৰপিছত জোনাবৰ টুপি লগাই দিম, পাঞ্জাবী পায়জামা পিন্ধি দিম। হয় আছে মোৰ লগত, হয় হয়। মই জোনাব হৈ যাম। আচ্ছা। 2 নম্বৰ হ'ল, এই দাড়িখন হয়। পিছফালে লৈ গ'লোঁ। হয়। দাড়িখন পিছফালে লৈ হয়। এইখন ঘূৰাই দিলোঁ। হয়। এইটো এতিয়া মই কি হ'ব, হয়। পাঞ্জাবী টুপি আছে, পাঞ্জাবী পায়জামা আছে, পাঞ্জাবী আছে, মই পাগৰিও আছে লগত। পাগৰিটো লগাই দিলোঁ, মই পাঞ্জাবী হৈ যাম। আচ্ছা। 3খন হ'ল। হিন্দু ধৰ্মত চালু কাপোৰ আছে, মূৰত বান্ধি দিম। বান্ধাৰ পিছত তাৰপিছত পাঞ্জাবী আছে হিন্দু ধৰ্মত, পাঞ্জাবীটো লগাই দিম, দাড়িখন নমাই দিম। এই 4খন ৰূপ, 4খন ৰূপত যদি মই আপোনাৰ ওচৰত যদি মই খোজকাঢ়ি যদি যাওঁ, আপুনি মোক ধৰিব নোৱাৰিব। এইটো পণ্ডিতজী হয়, এই অলপ আগত দেখিলোঁ, বা মৌলবী হয়, বা অলপ আগত ৰাৱণ দেখিলোঁ, এই ৰাৱণ হয়, বা অলপ আগত শিৱ দেখিলোঁ। আপুনি চাইকেল দিয়ে ঘূৰি ফুৰে নেকি? চাইকেল দিয়ে মই বহুত দূৰ। সেই ব'টখন দেখিছে নহয়, বাইকখন গ'ল। মই লাহেকৈ গৈ আছোঁ, ব'টখন অফ হৈ যাব দেখিব। এতিয়া অফ হৈ যাব ব'টখন। অফ হ'ল। অফ হৈছে। এতিয়া মই ওচৰত যাম, দেখিব লাইটখন জ্বলি উঠিব। ৰখিছিলোঁ অকণমান চাহ খাবলৈ। চ' এজন খুৰা লগ পালোঁ, ভাল লাগিল চিনাকি হৈ। চ' আপোনালোককো এবাৰ চিনাকি কৰি দিওঁ খুৰাৰ লগত। খুৰা, আপোনাৰ পৰিচয়টো দিয়ক।
নমস্কাৰ, আপোনাৰ পৰিচয়টো মোৰ দিয়ক। নাম জগত শৰ্মা। মই গোলাঘাট ডিষ্ট্ৰিক্ট নুমলীগড়। এই নুমলীগড়ে মোৰ বাসিন্দা আৰু ইতিমধ্যে এখেতকো মই ইয়াত চিনাকি হ'লোঁ। একেই অসমীয়া মানুহ। আমি যিটো তেখেতৰ যাত্ৰা কৰিছে সেই যাত্ৰাত ময়ো সমভাগী। ভাল লাগিছে। গতিকে আমি আমাৰ যাত্ৰাত যাতে সকলোখিনি সাফল্যমণ্ডিত হওঁ, নহয় জানো? গতিকে আমি সাফল্য হ'বই লাগিব আৰু হমেই। গতিকে আমি ভাৰতবৰ্ষখন আমি জীয়াই ৰাখিবই লাগিব। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। ভাল লাগিলে খুৰাৰ লগত কথা পাতি, সেইকাৰণে মই ভাল চিনাকি হ'লোঁ এটা। আৰু লগতে মই এটা ডাঙৰ কাম কৰি আছোঁ, হেল্থি ইণ্ডিয়া মিছন। ভাৰতবৰ্ষখন আমি স্বাস্থ্যৱান কৰি থাকিব লাগিব। গতিকে আমি ভাৰতবৰ্ষত যিটো আমাৰ এতিয়া মেডিকেল ছাইডত মানুহৰ যিমান টকা অপচয় হৈ আছে, তাক এইটো ধনন্তৰী আপোনালোকে পাই যাব। গুগলত পাব, ইউটিউবত পাব, চবতে পাব। আমি ফিচাৰী ছেক্টৰ, এগ্ৰি ছেক্টৰ আৰু আপোনাৰ মানুহৰ হেল্থৰ স্বাস্থ্যৰ ওপৰত আমি কাম কৰি আছোঁ। গতিকে আপোনালোকে ইয়াত জড়িত হওক এই মিছনটোৰ লগত। ভাল হ'ব আপোনাৰ ঘৰখনক আপুনি অন্তত নিৰোগী কৰি ৰাখিব পৰা ব্যৱস্থাটো আপোনাক শিকাই দিয়া হ'ব। আপোনালোকে নিজে নিজে কৰি ল'ব পাৰিব। লাগিলে আপোনাৰ লগত কথা পাতি আপুনি বহুত কথা জানে আৰু শিকিলেও বহুত কথা। চ' আপোনালোকেও যদি শিকিব বিচাৰে বা জানিব বিচাৰে, মই পুৰা নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম। ভগৱান, ফাইনেলি যোৰহাট টাউন পাই গ'লোঁ। এতিয়া মই য'ত থাকিম তালৈকে বেছি নাই, 2 কিলোমিটাৰমান আছে। ফাইনেলি পাই গ'লোঁ যোৰহাট। এতিয়া যোৰহাটত ক'ত থাকিম মই জনাই আছোঁ আপোনালোকক। মোৰ বাল্যকালৰ ফ্ৰেণ্ড আছে এজন ইয়াতে, স্কুল লাইফৰ ফ্ৰেণ্ড হয়। তেখেতৰ ঘৰতে মই আজি থাকিম। তেখেত আহি আছে মোক পিক আপ কৰিবলৈ। মই যোৰহাট ষ্টেডিয়ামৰ সন্মুখত আছোঁ। ইখন ষ্টেডিয়ামখন অন্ধকাৰ হয়, লাইট চাইট নাই, চ' দেখা পোৱা নাযায়। তো মোক ইয়াতে ৰ'ব দিলে। মোৰ ফ্ৰেণ্ড আহি গ'ল। আপোনালোকক এতিয়া মই কৈ আছিলোঁ, এইজনে মোৰ বাল্যকালৰ ফ্ৰেণ্ড। দেখিছে অন্ধকাৰ, ভালকৈ দেখা পোৱা নাযায়। চ' কালি আৰু ধামাকা ভিডিঅ' হ'ব। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। কালি গৈ আছোঁ শিৱদৌল মন্দিৰ সকলোকে দেখাবলৈ। তো গুড নাইট, সকলোৱে ভালে কুশলে থাকিব।